যিবোৰ ল'ৰা ছোৱালীয়ে নতুনকৈ জিম যোৱা আৰম্ভ কৰিছে বা জিম আৰম্ভ কৰিম বুলি যদি ভাবি আছে তেন্তে এইটো ভিডিঅ' আপোনাৰ বাবে। তো হেল্ল' বন্ধুসকল, মোৰ নাম উদ্ধৱ দাসৰ, আপোনালোকে চাই আছে ফিটনেছ সলিউশ্যন। যদি আপোনালোকে জিম বা ফিটনেছ সম্বন্ধে সকলো ধৰণৰ কথা জানিব বিচাৰে তেন্তে ভিডিঅ'ৰ প্ৰথমতে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। যি বন্ধুসকল নতুনকৈ জিম যাবলৈ আৰম্ভ কৰে তেওঁলোকৰ প্ৰায় এটা কনফিউজন থাকে, কি কম ৱেইট উঠাব নে বেছি ৱেইট উঠাব। চাওক, যদি আপুনি ওজন কমাব বুলি ভাবি আছে তেন্তে কম ৱেইট উঠাই জিম কৰিব, আৰু যদি আপুনি ৱেইট গেইন কৰিব বিচাৰি আছে তেন্তে বেছি ৱেইট উঠাই জিম কৰিব। যদি আপুনি ফিট থাকিব বিচাৰে আৰু অতি সোনকালেৰে শৰীৰটো দেখাত ভাল কৰিব বিচাৰে তেন্তে আপুনি অতি কমেও 8 ঘণ্টাকৈ টোপনি দিব লাগিব। টোপনি ভাল হ'লে আপুনি পজিটিভ ফিল কৰিব, শৰীৰত জোচ আহিব, খং কমিব আৰু বহুতো এনেকুৱা ধৰণৰ কাম হ'ব। নাম্বাৰ 2, যদি আপুনি আপোনাৰ শৰীৰটো দেখাত ভাল কৰিব বিচাৰে তো আপুনি আপোনাৰ খাদ্যত বেছি গুৰুত্ব দিব লাগিব। জিম কৰাৰ আগত বা জিম কৰাৰ পিছত কেনেকুৱা খাদ্য খাব লাগিব সেই বিষয়ে আমাৰ আগৰ ভিডিঅ' চাই ল'ব। ইয়াৰ পিছত নাম্বাৰ 3, বন্ধুসকল, যদি আপুনি ওজন বঢ়াব বিচাৰে তেন্তে সপ্তাহত 4 বা 5 দিন জিম যাব লাগিব, আৰু যদি আপুনি ওজন কমাব বিচাৰে তো আপুনি এটা সপ্তাহত 5 বা 6 দিন জিম যাব লাগিব আৰু বহুত ভালকৈ ৱৰ্কআউট কৰিব লাগিব। নাম্বাৰ 4, ৱাৰ্ম আপ। কিছুমানে জিমত গৈ ডাইৰেক্ট ওজন দাঙিবলৈ আৰম্ভ কৰে, কিন্তু আপুনি এনেকুৱা নকৰিব। সকলোতকৈ আগত আপুনি ৱাৰ্ম আপ কৰিব। ৱাৰ্ম আপ আপোনাৰ শৰীৰৰ বাবে বহুত দৰকাৰী। ৱাৰ্ম আপ কৰিলে ব্লাড চাৰ্কুলেশ্যন ঠিক হয়, যি জিম কৰাৰ আগত বহুত দৰকাৰী। ইয়াৰ পিছত নাম্বাৰ 5, ষ্ট্ৰেচিং। ফ্ৰেণ্ডছ, জিম কৰাৰ আগতে ষ্ট্ৰেচিং নিশ্চয় কৰিব। ষ্ট্ৰেচিং কৰিলে শৰীৰৰ ঠাণ্ডা মাচুল গৰম হ'বলৈ আৰম্ভ হয়, আৰু জিম কৰাৰ আগতে ষ্ট্ৰেচিং নকৰিলে বহুত সমস্যা হ'ব পাৰে, গতিকে ষ্ট্ৰেচিং নিশ্চয় কৰিব। নাম্বাৰ 6, হাউ মেনি ছেট বা কেই ছেটকৈ মাৰিব। সাধাৰণতে 3 বা 4 ছেটকৈ মাৰিব লাগে, আৰু আপুনি 3 বা 4 ছেটে মাৰিব। ইয়াতকৈ না বেছি মাৰিব না কম মাৰিব। প্ৰথম ছেটত 10টা ৰেপ লগাব, দ্বিতীয় ছেটত 12টা ৰেপ লগাব, আৰু তৃতীয় ছেটত 15টা ৰেপ লগাব। এনেদৰে জিম কৰাৰ আগতে ৰুটিন বনাই ল'ব। যদি আপুনি ওজন বঢ়াব বিচাৰে তেন্তে হেভি ৱেইট লৈ 12 নহ'লে 15টা ৰেপ মাৰিব, আৰু যদি ওজন কমাব বিচাৰে তেন্তে কম ওজন লৈ 22টাৰ পৰা 25টা ছেট মাৰিব। নাম্বাৰ 7, জিম কৰাৰ সময়ত পানী খোৱাটো বহুতেই দৰকাৰী। 1 ঘণ্টাত আপুনি 1 লিটাৰ পানী খাব পাৰে, কিন্তু অলপ অলপকৈহে, একেলগে গোটেইখিনি পানী নাখাব। ইয়াৰ পিছত নাম্বাৰ 8, উশাহ নিশাহ লোৱাত মনোযোগ দিয়া। যেতিয়া আপুনি হেভি ৱেইট উঠাব তো উশাহ এৰি দিব, আৰু যেতিয়া ওজন তললৈ ল'ব তেতিয়া উশাহ ল'ব। নাম্বাৰ 9, ৰেষ্ট লোৱা। ফ্ৰেণ্ডছ, জিম কৰাৰ সময়ত ৰেষ্ট লোৱাটো বহুত দৰকাৰী। যদি আপুনি ৱেইট গেইন কৰি আছে তেন্তে 2 বা 3 মিনিট ৰেষ্ট ল'ব পাৰে, আৰু ৱেইট লছ কৰিব যদি বিচাৰি আছে তেন্তে 1 পৰা 1.5 মিনিট ৰেষ্ট ল'ব লাগে। ৰেষ্ট লোৱাত ব্লাড চাৰ্কুলেশ্যন সোনকাল হয়, সেইবাবে ই বহুতে দৰকাৰী। তো এনেকুৱাকৈ জিম কৰিলে অতি সোনকালে আপোনাৰ বডিটো শ্বেপত আহিব। তো ফ্ৰেণ্ডছ, এয়া আছিল জিম কৰাৰ আৰম্ভৰ প্ৰথমতে কি কি ৰুটিন বনাব লাগিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কিবা জানিব থাকিলে কমেণ্টত জনাব, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।